Hello everyone, welcome back to my another mini blog. আপোনালোক সকলোকে পুনৰবাৰ মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। ফুলকেইপাহ চাওকচোন ইমান ধুনীয়াকৈ ফুলি আছে নহয়। আজি মই ভাবিছো কচু বনাও আৰু কচুনো মই কেনেকৈ বনাও তাকে অলপ ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছো। প্ৰথমতে মই কচুখিনি ধুনীয়াকৈ বাছি ললো আৰু বাছাৰ পিছত ধুনীয়াকৈ ধুই লৈ চালনী এখনত পানীটো যাবৰ কাৰণে ৰ'দত দি দিছো। এফালে মই ধুই লৈছো কণবিলাহী কেইটামান। আৰু সকলোৱে জানেই চাগে কচুৰ লগত কণ বিলাহী মানে কি কম আৰু বিৰাট এটা ধুনীয়া সোৱাদ হয়। এফালে মই এটা কুকাৰত কচুখিনি দি ল'লোঁ আৰু এফালে কাটি লৈছিলোঁ পিঁয়াজ জলকীয়া ফালি লৈছোঁ আৰু নহৰু অলপ কুটি লৈছোঁ। এইখিনি এটা এটাকৈ মই কচুখিনি দি দিম। মই কিন্তু কচু বনাওঁতে তেল ইউজ নকৰোঁ, মই কচুটো সদায় এনেকৈ খাই ভাল পাওঁ। আৰু এফালে মই কণ বিলাহী কেইটামান কাটি ল'লোঁ আৰু কাটি লোৱা কণ বিলাহীখিনি এনেকৈ ওপৰত দি দিছোঁ। এতিয়া মই ইয়াতে দি দিম অলপমান আদা নহৰু পেষ্ট, আপোনালোকে সোৱাদ অনুসাৰে দিব আৰু এতিয়া দি দিম সোৱাদ অনুসৰি নিমখ আৰু এতিয়া ইয়াত দি দিম গৰম পানী। আৰু কচু বনাওঁতে সদায় মন কৰিব লাগে যাতে গৰম পানীহে দিব লাগে, কাৰণ গৰম পানী দিলে আমাক নখজুৱাই কচুৱে কেতিয়াও। ঠাণ্ডা পানী দিলে অলপ খজুৱাই, কিন্তু গৰম পানী ইউজ কৰিলে কেতিয়াও নখজুৱাই। কচুখিনি ধুনীয়াকৈ লৰাই লৈছোঁ আৰু অলপমান পানীৰ প্ৰয়োজন আছিলে ইয়াত, গতিকে মই আৰু অলপমান পানী ইয়াত দি দিলোঁ আৰু ধুনীয়াকৈ ঢাকোনখন মাৰি এতিয়া 3-4টা হুইচেল আহিব দিম। আৰু এফালে মই দুটামান শুকান মাছ এনেকৈ উলিয়াই ল'লোঁ এটা বাটিত আৰু এতিয়া অলপমান গৰম পানী দি পেলাই কোমলাই ল'ম মাছকেইটা। এয়া কুকাৰৰ হুইচেল আহিয়ে গ'ল আৰু ঢাকোন খোলাৰ পিছত চাওকচোন কচুখিনি ইমান ধুনীয়াকৈ সিজিছে ন। এইখিনি এতিয়া মই ধুনীয়াকৈ ঘুটনি মাৰিম, যিমান পাৰে সিমান এতিয়া উতলাব লাগিব কচুখিনি। আৰু এতিয়া ধুনীয়াকৈ মই এইখিনি ঘুটনি মাৰি ল'ম। এফালে এখন টাৱাত মই অকণমান তেল দি ল'লোঁ আৰু তেল দি পেলাই মই শুকান মাছকেইটা যে তিয়াই থৈছিলোঁ সেই শুকান মাছকেইটা ইয়াত পানীৰ পৰা টুকি পেলাই ইয়াত মই ধুনীয়াকৈ এতিয়া ভাজি ল'ম। আৰু এয়া চাওকচোন কচুখিনি ইমান ধুনীয়াকৈ উতলি আছে আৰু এই উতলি থকা কচুখিনিতে মই এই ভাজি লোৱা শুকান মাছকেইটা দি দিম আৰু যিমান পাৰে তেতিয়া সিমান পানীটো শুকোৱালৈকে উতলাই থাকিম। কচু আচলতে যিমান উতলে নহয় সিমান বেছি খাবলৈ টেষ্টি হয়। আৰু এয়া উতলি থকাৰ পিছত ধুনীয়াকৈ দেখিছেনে ইমান ধুনীয়া হৈ গৈছে নহয়, কচুখিনি দেখি এতিয়াও খাওঁ খাওঁ লাগিছে। আৰু ফাইনেলি মোৰ ৰেডি হৈ গ'ল কচু। খোৱা না এয়া গ'ল মোৰ মুখলৈ। সঁচাকৈ